गुवाहाटी नोगोरमानि साखाथियाव थानाय कामरुप मेट्र'नि गुरसुक नलपारा लख्रायाव थानाय गं 45 बर' नखरफोरखौ एभेक्सन खालामनायखौ गोख्रों रावजों सोंखारियो आरो एभेक्सन खालामनायखौ बन्द खालामनांगौनि आसामनि गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्मानिसिम गोसोखां बिलाइ दैथायहरो। बड'लेण्ड जनजाति सुरक्षा मंचनि आफादगिरि जनकलाल बसुमतारी आरो मावफुं आफादगिरि दावराव दोख्रेबजों लोगोसे लकसभानि बारग' एमपि सानसुमा खुंगुर बसुमतारीया क'क्राझार जिल्लानि उफ्रा जिल्ला बेंगिरिनि आखायाव गोसोखांलाइखौ गथायो। खौरांगिरिनि सिगाङाव बड'लेण्ड जनजाति सुरक्षा मंचनि दैदेनगिरिफ्रा ट्राइबेल सुबुंफोरनि सायाव इनाय बानाय खालामनाय आरो एभेक्सन खालामनायफोरखौ गोख्रों रावजों सोंखारियो आरो गं 45 बर' सुबुंफोरनिनो थांना थानायनि राहा खालामनांगौ होननानै आसामनि खुंथाय गोहोआव थानाय सोरखारनि खाथियाव दाबि दैखांदों। আজি আমি কোকৰাঝাৰ জিলাৰ ডিচি ডাঙৰীয়াৰ জৰিয়তে অসমৰ বৰ্তমানৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰা হ'ল। ডিচিৰ অনুপস্থিতিত অৱশ্যে ৰাজীৱ কুমাৰ দাস নামৰ এজন এডিশ্যনেল ডিচিৰ হাতত সেই মেমৰেণ্ডামখন অৰ্পণ কৰা হ'ল আৰু আলোচনা প্ৰসংগত এইটো স্পষ্টভাৱে আমি ক'লোঁ যে ট্ৰাইবেল বেল্ট ব্লকবোৰত লাখ লাখ নন ট্ৰাইবেল নন প্ৰটেক্টেড মানুহবোৰে য'ত এনক্ৰচ কৰি মাটিবোৰে দখল কৰি আছে আৰু সেই বেদখলী কাৰুকাৰ্যক ওপৰত গুৰুত্ব দি প্ৰাইম মিনিষ্টাৰৰ অফিচৰ পৰা আৰম্ভ কৰি গুৱাহাটী হাইকোৰ্টেও ইতিমধ্যে নিৰ্দেশ জাৰি কৰিল যে সঁচাকৈ বড়োলেণ্ড অঞ্চলত বা বড়োলেণ্ড অঞ্চলৰ বাহিৰত যদি ট্ৰাইবেল বেল্ট ব্লকসমূহত যদি তেনেকুৱা বেদখল কাৰুকাৰ্য যদি চলি আছে তেতিয়া সেই বেদখল হৈ যোৱা মাটিবোৰক মোকলাই দিবৰ কাৰণে গুৱাহাটী হাইকোৰ্টে ইতিমধ্যে নিৰ্দেশ জাৰি কৰিলে। কিন্তু তথাপিও ট্ৰাইবেল বেল্ট ব্লক আজি মেমৰেণ্ডাম আমি দিলোঁ পৰহি গুৱাহাটীত লকৰা অঞ্চলত নলপাৰা গাঁৱত 45 ট্ৰাইবেল ফেমিলি বড়ো ট্ৰাইবেল ফেমিলিক উচ্ছেদ কৰাৰ বিৰুদ্ধে এইটো সোনকালে বন্ধ কৰিব লাগে আৰু উচ্ছেদ হোৱা মানুহবিলাকক পুনৰ একে ঠাইতে সংস্থাপন কৰিব লাগে আৰু তেওঁলোকক যিখিনি আপাতত যিখিনি প্ৰয়োজনীয় ৰিলিফ সেইটো দিব লাগে। আমি দেখা পাওঁ বেদখলকাৰীসকলে যেতিয়াও বেদখলকাৰীসকলক উচ্ছেদ কৰাবৰ কাৰণে আমি যথাসাধ্য চেষ্টা কৰি আছোঁ। ৰিচেণ্টলি আমি BTC অথৰিটিক আমি মানে হাইকোৰ্টৰ অৰ্ডাৰ যিটো এভিকশ্যন অৰ্ডাৰ হাইকোৰ্টৰ সেইটো ইমপ্লিমেণ্ট কৰাবৰ কাৰণে আমি BTC অথৰিটিক আমি দাবী জনাইছোঁ আৰু তেওঁলোকক কোৰ্টৰ অৰ্ডাৰ কমপ্লাই কৰিবৰ কাৰণে আমি অনুৰোধ কৰিছোঁ আৰু কমপ্লাই নকৰিলে আমি তেওঁলোকৰ বিৰুদ্ধে কণ্টেম্প অফ কোৰ্ট কেছ এইটো উত্থাপন কৰিবৰ কাৰণে আমি তেওঁলোকক জনাই দিছোঁ আৰু আল্টিমেটামো দিছোঁ। মেমৰেণ্ডাম খাতে দিয়ক আজিৰ মেমৰেণ্ডাম চিফ মিনিষ্টাৰ আমি PMক দিম কপি আৰু মানে প্ৰেচিডেণ্টক দিম প্ৰেচিডেণ্ট অফ ইণ্ডিয়া।
गोजोनथाव खौरां गोसो गुदुं फरायसा एबा सुबुंफोरनि थाखाय टारगेट कचिं इनस्टिट्यूटआ बेसेन गोसा सुबिदा लानानै फैदों। जायफोर बिथांमोना बेंकिं, रेलवे, एसएससी, इन्सुरेन्स, डिफेन्स, आसाम पुलिस बायदि आनजादनि थाखाय साखाफारा जानो मोजां खाबु मोनाखै, बैसोर बायदि फरायसा एबा सुबुंफोरनि थाखाय मोनसे मोजां खाबु सफैदों। बरपेटा रोड विशाल मेगा मार्टनि साखाथियाव थानाय आमतलाव बे टारगेट कचिं इनस्टिट्यूटखौ खुलिनाय जादों। आथिखालनि साख्रि मोनै आरो बेकार जेंनाखौ नोजोर होनानै बे टारगेट कचिं इनस्टिट्यूटआ सोलोंसाफोरखौ गोबां गियान होनो थाखाय राहा लादों। बे टारगेट कचिं इनस्टिट्यूटआव सोलोंथाइ होनो लानाय आयदाफोरा जाबाय बेंकिं, रेलवे, एसएससी, इन्सुरेन्स, डिफेन्स आरो आसाम पुलिस। जायफोर सोलोंनो गोसो गुदुं बिथांमोना टारगेट कचिं इनस्टिट्यूटआव मुं थिसननो एबा गोबां मिथिनो थाखाय 8134097059 एबा 8638961177 जानबुं नाम्बाराव जगाजग खालामनो हागोन।